পৰিৱেশটো চাওক আপোনালোকেও দেখা পালে চকু কপালত উঠিব কাৰণ আমি যিবিলাক জেগাত যাই আছোঁ সেইবিলাক জেগাত পাই আছে এটা যদি শিবিৰ দাঙি দিয়ে তাতে কিন্তু বস্তু দি নধৰা হৈ আছে এইটো এই ঘৰখনত দেখি চাওকচোন খুৰাৰো বোলে অসুস্থ হৈ আছে মাইনা ক্লাছ 9ত পঢ়ি আছে আৰু 8ত পঢ়ি আছে আৰু বাইদেউ চাওক আমি সেইকাৰণে থাকিবলৈ কি জাগা নাই ঘৰৰ ভিতৰত চালে আপোনালোকৰো বেয়া লাগিব পানীটো আনকচোন দাদা আমি দাদাই কোৱাৰ লগে লগে কিন্তু আমি খোৱা বস্তু অনা নহ'ল চাউল দালি এইবিলাক আগতে দিছিলোঁ কিন্তু আজি থকাৰ কাৰণে মহৰি নাই বিচনা চাদৰ নাই স্কুলত পঢ়াৰ কাৰণে বেগ নাই আমি বেগ লৈ আহিছোঁ মাইনাৰ কাৰণে আৰু এইবিলাক চাবোন চাপ লগতে আমি চববিলাক বস্তু লৈ আহিছোঁ আৰু আপোনালোকক মোৰ ফালৰ পৰা এটা 5,000 টকা দি থৈ যাম একদম বেয়া নাপাব বহুত দুখ লাগিছে আমি পইচা পাতি কাৰণে মই 5,000 টকা এটা দিছোঁ মাইনাক ভালকৈ পঢ়াব আৰু ঘৰটো বঢ়িয়াকৈ বনাই ল'ব চৰকাৰেও দিব খুৰা লওকচোন আপুনি লওক কিবা দিয়ক আপোনালোকে পইচা আজি আছে কালি নাই বস্তুকে উঠি গ'ল চিন্তা নকৰিব বস্তুকে যি অকণ সকাহ পাইছে এইখিনি বস্তু ল'ব বস্তুকে উঠি গ'ল নাকান্দিব আপুনি নাকান্দিব বাইদেউ আৰু মই ঘৰ চৰ মই আপোনালোকক দেখুৱাই আছোঁ বাইদেউ লওক নাকান্দিব আৰু যাতে আহক নাকান্দিব ভাল হ'ব চবে একদিন ভাল সময় আহিব যদি পঢ়ি শুনি ভালকে ইয়াৰ পৰা ওলাই যাওক ভগৱান ভাল কৰক আপোনালোকে আশীৰ্বাদ দিয়ক সকলোৱে আশীৰ্বাদ দিয়ক মই আপোনালোকক ভগৱান বুলি ভাবিছোঁ চাওক গাইজ বাইদেৱে কিমান কান্দি আছে এই জেগাখিনিত এনেকুৱা পৰিস্থিতিত আহিছিল এই ঘৰখনত কোনো উদ্ধাৰ কৰোঁতে নাই